আজিৰ যি সভা আছিলে এইটো একচুৱেলি ইণ্টাৰেকশ্যন উইথ পাব্লিক ৱাৰ্ড ৱাইজ। আজি ধূপেৰতল ৱাৰ্ড বা টুটপাৰা ৱাৰ্ড আৰু উইদাউট ৱাৰ্ডৰ কিছুমান বুথৰ মানুহ ইয়াতে আহিছে, কোদালদোৱা এই চান্দাৰটাৰী, কৰাইটাৰী। আজি আপোনালোকে নিজেই দেখা পাইছে, নিজে অনুভৱ কৰিছে যে প্ৰেক্টিকেলটো কি আৰু থিয়ৰিটো কি। তো জাষ্ট মই এইটো ক'ব বিচাৰিছোঁ সাংবাদিক হিচাপে, আপোনাক বন্ধুবৰ্গ হিচাপে, যে প্ৰেক্টিকেল আৰু থিয়ৰিৰ মাজত বহুত পাৰ্থক্য থাকে। আজি আপোনালোকে নিজা চকুৰে চাইছে যে মই বিজেপি হিচাপে ইয়াতে মিটিং দিছোঁ। আজি হিন্দু কওক, মুছলমান কওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ কওক, ইয়াতে আহি উপস্থিত হৈছে। আৰু ইয়াতে আহি উপস্থিত হৈছে কিহৰ কাৰণে? যে বিজেপিৰ চৰকাৰ, বিজেপিৰ শাসনাধীন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু গোটেই মানুহৰ আস্থা কিন্তু চৰকাৰৰ প্ৰতি থাকে। কিবা মানে সমস্যা সমাধান কৰিব লগা হ'লে বা কিবা সুবিধা পাবলগীয়া হ'লে কিন্তু চৰকাৰেই দিব, আৰু চৰকাৰ অবিহনে কোনো একো নাপায়। আজি যিটো অৰুণোদয়ৰ আঁচনি চলি আছে বা আজি যিটো ত্ৰিপুলে আসাম আত্মনিৰ্ভৰ অভিযান চলি আছে বা আপোনাৰ এই সেলফ হেল্প গ্ৰুপৰ যিটো আমাৰ লাখপতি বাইদেউৰ কাৰ্যসূচী চলি আছে, এইবিলাক কিন্তু বিজেপি দি আছে আৰু অলৰেডি পাই আছে। সেইকাৰণে তেখেতসকলে জানে যে বিজেপিক আমি যিমান সমৰ্থন কৰিম, বিজেপি দলক যিমান আমি মানসিকভাৱে বা শাৰীৰিকভাৱে আমি সহযোগ কৰিম, ইমান দলটো আগুৱাই যাব আৰু অহা দিন আৰু এটা গুড গভাৰ্নেন্স। আজি ইমান ধুনীয়া চৰকাৰ চলি আছে, মিলিজুলি চৰকাৰ। এই চৰকাৰে নিৰাপত্তা দিছে, শান্তি দিছে, কোনো ক্লেশ দিয়া নাই, কোনো জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ হ'ব দিয়া নাই। তো এই চৰকাৰক বা এই দলক সহযোগ কৰি নকৰিলে কোন পাৰ্টিক কৰিব? তো আজি মই বহুত সুখী হৈছোঁ যে সহস্ৰাধিক মহিলা, পুৰুষ বা কাৰ্যকৰ্তা ইয়াতে আহি টুটপাৰত গোট খাইছে, সমৰ্থন আগবঢ়াইছে। আৰু অহা দিনত বিজেপি মানে বহুত শক্তিশালী ৰূপে ফকীৰাগ্ৰাম কনষ্টিটিউন্সিৰ পৰা মই অৰূপ কুমাৰ দে বিপুল ভোট লৈ যে জয়যুক্ত হ'ম, এইটো কোনো মানে ভুল আৰু বা কোনো ধৰণৰ সন্দেহ নাই। তাৰ লগে লগে আৰু এটা আনন্দৰ বিষয়, মই এইটো অহংকাৰ হিচাপে ক'ব বিচৰা নাই, গৰ্ব কৰি কোৱা নাই। আপোনালোকে নিজেই জানে যে আগতে কোকৰাঝাৰ জিলাৰ ফকীৰাগ্ৰাম সমষ্টি কিমান পিছপৰা আছিল। আজি ফকীৰাগ্ৰাম সমষ্টি কথা বা ফকীৰাগ্ৰাম চহৰৰ কথা গোটেই অসমত গম পাইছে, কেন্দ্ৰীয় লেভেলত গৈ পাইছে। আজি মোৰ গৰ্বিত অনুভৱ হয় যে মই ফকীৰাগ্ৰাম সমষ্টি হিচাপে প্ৰতিনিধি হৈ পেলাই, কাৰণ ফকীৰাগ্ৰামৰ নামটো জিলিকি উঠিল যোৱা কেইদিনমান আগত মাননীয় মুখ্যমন্ত্ৰীৰ বাৰ্থডেৰ দিনা যে আমি ব্লাড ডোনেশ্যন প্ৰগ্ৰাম ৰাখিছিলোঁ। এদিনত ওৱান ভেনুত, এটা ঠাইত এদিনত ইমান সংখ্যক ল'ৰা বা ছোৱালীয়ে বা মহিলাই, পুৰুষে ৰক্তদান কৰিছে, এইটো UN বুক অফ ৰেকৰ্ডত সোমাইছে। আনন্দৰ বিষয় যে ৱৰ্ল্ড ৰেকৰ্ডত মানে এদিনত ছেম ভেনুত মানে ইমান ল'ৰা ছোৱালী, ইয়াতকৈ বেছি ৰক্তদান কৰিছে মানুহ, কিন্তু যিটো আমাৰ কেলকুলেশ্যন এইটো বিভিন্ন ঠাই লৈ পেলাই এদিনত কিমান হৈছে। কিন্তু এদিনত এটা ঠাইত, এটা ভেনুত ইমান সংখ্যক ল'ৰা ছোৱালীয়ে যে ৰক্তদান কৰিছে, এইটোৱেই ফকীৰাগ্ৰামৰ কাৰণে এটা ৰেকৰ্ড হৈছে। মই সঁচাকৈ সুখী যে মই ফকীৰাগ্ৰাম সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰি আছোঁ। আগন্তুক দিনতো ফকীৰাগ্ৰাম লৈ বহুত চিন্তা আৰু বহুত বিষয় লৈ মানে মগজত সোমাই আছে। ডে বাই ডে মই ভাবোঁ যে ফকীৰাগ্ৰাম সমষ্টিত আৰু উন্নয়ন হ'ব। এতিয়া আপোনালোকে চালে এডভান্টেজ 2.0 প্ৰায় লক্ষাধিক কৰোৰৰ ওপৰত ইনভেষ্টৰ আমাৰ অসমত আহি আছে। তাৰে ভিতৰত ইনক্লুডিং BTRতো 750 কোটি টকাৰ ইনভেষ্ট ইয়াতে হ'ব। কিমান মানে ল'ৰা ছোৱালী মানে এমপ্লয়মেণ্ট মানে জেনেৰেট হ'ব। তো এই চৰকাৰৰ সময়ত এইবিলাক হৈ আছে। তো মই সকলোকে আপোনাৰ এই সাংবাদিক চেনেলৰ বা সংবাদ চেনেলৰ সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিব বিচাৰোঁ যে প্ৰত্যেকে বিজেপি দলক সমৰ্থন কৰক, ফৰ গুড গভাৰ্নেন্স, ফৰ চিকিউৰিটি, ফৰ পিচ, ফৰ ডেভেলপমেণ্ট। প্ৰত্যেকটা মানে সুবিধা পোৱাৰ কাৰণে বিজেপি দলক সুবিধা কৰক, বিজেপি দলক স্পেচ দিয়ক, যাতে BTRত আগন্তুক দিনত বিজেপি এটা ডাঙৰ ভূমিকা লৈ ৰাইজক সেৱা আগবঢ়াব পাৰে।